চিয়াৰ ইয়াতে মই বহিম, ইয়াতে খুলিম, সকলো বিলাক দেখাই থাকিম, আপোনালোকে চাই থাকক। এই এটা প্ৰথমতে ওলাল এইটো কভাৰ হয়, এইটো হ'ল কভাৰ। নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'। আজি চানডে ঘৰত তাতো মানে কিবা চাইন এখন পাতিব লাগে, এই দাও আৰু ভেকচি লৈছোঁ, বাঁহডাল কাটি থাকিম, আপোনালোকে চাই থাকক। খান সম্পূৰ্ণ দেখাই দিম বনোৱা হ'লে। এই গাইছ, মই এতিয়া বাঁহডাল কাটিম, আপোনালোকে চাই থাকক। বাঁহনি কাটা হৈ গ'ল, বাঁহনি কাটা হৈ এতিয়া বাঁহনি মই লৈ দিয়া আছোঁ। সন্তান ল'ম, এতিয়া গেৰা খান্দি থাকিম আহি যাম। বনোৱা হৈ গ'ল, এতিয়া মানে মই এই বস্তাকেইটা ইয়াতে থ'ম। তাৰপৰা ধুই দিলোঁ, এতিয়া মানে কাপোৰ চাপোৰ পিন্ধিলোঁ। আপোনাক দেখাম বুলি কৈছিলোঁ, এই চাংখন হৈ গ'ল। আৰু এইবিলাক তাৰমানে আলু চালু বহুতকেইটা থ'ব লাগিব ইয়াতে, মানে ইন্দুৰো ধৰি মাটিত থ'ব নোৱাৰি, বহুতে মাটি কাটিছে। এইটো হ'ল বিহাৰৰ বস্তা। বলকচোন মই মোবাইল এটা আনিবলৈ যাম, চাই থাকক। এই গাইছ, ল'ৰাজনে মোৰ মোবাইলটো আনবক্সিং কৰি কিবা কাৰণে কাগজ পত্ৰত লিখি আছে, কি দামটো লিখি আছে আৰু ৱাৰেণ্টি লিখি আছে। আৰু এইখনে হ'ল দোকান, চব মোবাইল পাব। এই দাদাই মোৰ কেম্পাৰ প্লাছ লগাই আছে মোৰ মোবাইলটোত, চাই থাকক। সকলো বস্তু পাব ইয়াত, বঢ়িয়া দোকান এখন। এই গাইজ, ফাইনেলি আমাৰ ঘৰ পাবাৰ হৈ গ'ল, আৰু অলপমান আছে বাকী। আপোনালোকক মোবাইলটো দেখাই দি আছোঁ। এই গাইজ, ফাইনেলি মই ঘৰ পালোঁ। অ' পিয়ে মোবাইল আনিছোঁ। এই ফাইনেলি মোবাইল পালোঁ, আহি ঘৰ এতিয়া ভিতৰলৈ যাই আনবক্সিং কৰোঁ। আপোনালোকক অলপ মোবাইলটো দেখাই দি আছোঁ, চাই থাকক। এই গাইজ, ফাইনেলি মই মোবাইলটো এতিয়া আনবক্সিং কৰোঁ। এখন চিয়াৰ, ইয়াতে মই বহিম, ইয়াতে খুলিম, সকলো বিলাক দেখাই থাকিম, আপোনালোকে চাই থাকক। এই এটা প্ৰথমতে ওলাল এইটো কভাৰ হয়, এইটো হ'ল কভাৰ। 7 কেমেৰা আছে। এইটো মোবাইল হ'ল C21Y, ইয়াত 7 কেমেৰা আছে। এটা হ'ল মোবাইলটো দেখাই আছোঁ। নানান ধৰণৰ কাগজ এখন দামটো থাকে, আৰু এইবিলাক নানান ধৰণৰ বস্তু আৰু এইবিলাক নেদেখাওঁ। আজিকালিতো মাথাটো বৰ ডাঙৰ হৈছে, হাতী হ'ল মাথা। আৰু হ'ল এইডাল হ'ল কেবলডাল, আৰু এইবিলাকেই আৰু বাকী আৰু শান্তি নকওঁ এতিয়া। বাকী আচল মেইন মালটো উলিয়াই আছোঁ আপোনালোকক। এইটো এটা মেইন মাল, কাৰণ হাতৰ পৰা উলিয়াই দিলে কিবা লাৰি কিবা মজাটো বেলেগ লাগে আৰু। নতুন মোবাইল না, এয়া মোবাইলটো পাওঁ, চাই লওক। চব চিম ভৰাই ক্লিয়াৰ কৰি আনিছোঁ। আৰু এইটোৰ হ'ল দাম হ'ল 9,500 টকা, আৰু কেমেৰা হ'ল 3টা আছে, 6GB ৰেম, আৰু হ'ল কিমান এটা ক'ব নাজানো। আপোনালোকক দেখাই দিছোঁ আৰু কি আছিল আজিৰ ভিডিঅ'টো। আৰু এতিয়া মই ভাত খাই থাকিম, আপোনালোকক দেখাই থাকিম। কাপোৰযোৰ সলকাই দিলোঁ, নতুন কাপোৰযোৰ সলকাই দিলোঁ। এতিয়া মানে কামলৈ যাব লাগে না, সেইকাৰণে মই এইযোৰ কাপোৰ পিন্ধিলোঁ, আৰু মোবাইলটো আনবক্সিং কৰা হ'ল। এতিয়া মই ভাত খাই থাকোঁ, আপোনালোকে চাই থাকক।
এয়া আছে ভাত আৰু এই যে আলু খানা আৰু এই বেঙেনা আৰু আলু ভাজা আৰু হ'ল এই মাহৰ দালি আলু খানা চাই থাকক ভিডিঅ'টো মজা এটা ভাত খাইছি হাত খান মচিব লাগে আজিৰ ভিডিঅ'টো এইখিনিতে আছে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব বাই বাই